আজি ৰ'দটো বহুত চোকা, সেইকাৰণে অলপমান কাপোৰ তিয়াই থৈছিলোঁ। সেয়া ধুই কৰি এতিয়া আহিলোঁ। এতিয়া মেলিবলৈ যাবলৈ অকণমান চিন্তা লাগি আছে, কিন্তু উপায় নাই, যাবতো লাগিবই। আৰু এয়া কাপোৰখিনি মই এইখিনিতে থৈ পেলাই অকণমান ৰৈ লৈছোঁ। তাৰপাছত এতিয়া এয়া মেলিবলৈ যাবলৈ লৈছোঁ। আৰু এয়া খুৰাহঁতৰ ছাগলী ইয়াতে দি থৈছে, গৰমত ইমান বেবাই আছে ছাগলীকেইটাই। আৰু এয়া কাপোৰ মেলি পেলাই মোৰ হৈ গ'ল। আৰু এতিয়া মই গোলনেমু দুটামান ছিঙিম দুপৰীয়া সাজৰ বাবে। দুপৰীয়া দাইলত দিম। এনেকৈ দাইলত গোলনেমু দি খাই খুব ভাল লাগে। আৰু চাওকচোন ইমানেই গোলনেমু লাগি আছে আমাৰ, আৰু দেখিয়ে একদম খাওঁ খাওঁ লাগি যায়। আচলতে গোলনেমু গোন্ধটো মই বিৰাটেই ভাল পাওঁ। আৰু আপোনালোকে কেনেকুৱা পায় জনাবচোন দেই গোলনেমু গোন্ধটো। এতিয়া এয়া পাকঘৰলৈ আহিলোঁ ভাত বনাবলৈ। ইমানেই গৰম চাওকচোন, ঘামি কৰি একদম গোটেইজনী গতি নাইকিয়া। আৰু এতিয়া এয়া দাইলকেইটা ভালকৈ ধুই কৰি লওঁ। তাৰপিছত এতিয়া ভাতকেইটা বহাই দিলোঁ, লগতে এয়া দাইলকেইটাও পাতি দিলোঁ। দুইফালে বহাই দিছোঁ, কাৰণ ইমানেই গৰম পৰিছে, পটককৈ বনাই কৰি লৈ পেলাই ওলাই যাব লাগিব। আৰু গৰমত একদম থাকিব নোৱাৰি পাকঘৰত। আৰু এতিয়া অকণমান পানী ভৰাই কৰি লওঁ ফ্ৰিজত থ'বলৈ, তাৰ কাৰণে এয়া পানী অলপ ভৰাই আছোঁ। আৰু এতিয়া আমাৰ ভাত হৈ গ'ল। আজি ভাতৰ লগত বনালোঁ মই এয়া পটল ফ্ৰাই, লগতে সেয়া কঁঠাল গুটি, আৰু লগতে ভেন্দি দাইলত দি দিলোঁ। আৰু নেমু, জলকীয়া, আচাৰ সিমানেই, কাৰণ বেছি বনোৱা নাইকিয়া, ইমানেই গৰম পৰিছে। আৰু গৰমত তেনেকৈ খাই খুব ভাল লাগে। দাইলত নেমু দিলোঁ, আৰু এতিয়া কঁঠাল গুটিকেইটা অকণমান জলকীয়া অকণমান দি পিটিকি ল'ম। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, প্লিজ মোক লাইক আৰু কমেণ্ট